হাই ফ্ৰেণ্ডছ, আপোনালোকক আমাৰ চেনেল MSP Sistersলৈ মই বিনাই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত পুনৰবাৰ এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যদিহে ভাল পায় তেন্তে প্লিজ লাইক কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। বহুদিনেই হ'ল মই ভিডিঅ' দিব পৰা নাই, তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মানে মোৰ আচলতে বহুত অসুবিধা হৈ আছিলে বহুত দিন ধৰি, সেয়ে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি ভাবিলোঁ প্লামৰ জেলি যিহেতু ঘৰত বনাইছিলোঁৱে, সেয়েহে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। খাবলৈ বহুতেই ভাল হয়, খাই চাব বনাই পেলাই আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ ঘৰৰে প্লাম, আনি পেলাই মই এতিয়া ধুনীয়াকৈ ধুই লৈছোঁ। ইয়াত প্ৰায় 2 কেজিমান আছে প্লাম। মই অলপ সৰহকৈ লৈছোঁ, আপোনালোকে নিজৰ ঘৰত যিমানখিনি প্ৰয়োজন সেইমতে বনাব। এতিয়া মই এটা প্ৰেছাৰ কুকাৰত অলপমান পানী দি পেলাই এইখিনি বহাই দিছোঁ। এটা চিটি অহাৰ পাছত দেখিবলৈ পাইছেনে, এইখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া এখন চালনীৰে মই এইখিনি চেকিছোঁ। বেছি মোহাৰি পেলাই আপোনালোকে চেকি নেপেলাব, নহ'লে পিছত মানে বস্তুটো ইমান ভাল নহ'ব, অলপ আহ নিচিনা হ'ব। অকণমান খালি এনেদৰে দিছোঁ হেতাৰে লৰাই। এয়া দেখিছেনে, ইমানখিনি প্লামৰ ৰস ওলাইছে। এতিয়া মই এটা কেৰাহীত এইখিনি বহাই দিছোঁ আৰু ইয়াতে মই 1 কেজি বা 4 গিলাচ চেনি দিছোঁ। আৰু এতিয়া এইখিনি মই ফুল ফ্লেমত জুইটো দি পেলাই এতিয়া উতলাই থাকিম। কিছু সময়ৰ পাছত দেখিবলৈ পাইছেনে ইয়াৰ ৰংটো সলনি হৈছে। এতিয়া মই এপাত হেতা লৈ পেলাই ইয়াৰ ওপৰত থকা ফেনখিনি এনেদৰে আঁতৰাই দিছোঁ, নহ'লে এই ফেনখিনি থাকি গ'লে পিছত খাবলৈ অলপ এঠা এঠি হ'ব, ভাল নহ'ব। এতিয়া মই ইয়াতে ডালচেনি অলপ দি দিছোঁ। ডালচেনি দিলে এইখিনি ধুনীয়াকৈ পৰিষ্কাৰ হৈ যায় আৰু ফেনখিনি অলপমান এক্সট্ৰা হৈ পেলাই আঁতৰি যায়, তেতিয়া পেলাবলৈও সহজ হয়। এনেদৰে ফেনখিনি পেলাই আমি অলপ সময় উতলাই থাকিব লাগিব। প্লামখিনি চেকোতে আপোনালোকে কাপোৰো ব্যৱহাৰ কৰিব পাৰিব। কিছু সময়ৰ পাছত দেখিবলৈ পাইছেনে এইখিনি ধুনীয়াকৈ ডাঠ হৈ আহিছে। এতিয়া মই এইখিনি হৈছেনে নাই চেক কৰি চাম। এখন প্লেটত অকণমান পানী দি পেলাই মই এতিয়া ইয়াতে দি চাম। দেখিছেনে ধুনীয়াকৈ গোটা হৈ পৰিছে। এয়া আমাৰ জেলি ৰেডি হৈ গ'ল। এতিয়া মই ফ্লেমটো অফ কৰি দিম আৰু অলপ সময়ৰ বাবে ঠাণ্ডা হ'বলৈ দিম আৰু ওপৰৰ ফেনখিনি আঁতৰাই দিম। এয়া আমাৰ জেলিখিনি একদম ধুনীয়াকৈ ঠাণ্ডা হৈ আহিছে আৰু অলপ গোটা মাৰিও আহিছে। এইটো অৱস্থাতেই আমি ইয়াত টেমাত ভৰাব লাগিব, নহ'লে পিছত গোট মাৰি গ'লে ভৰাবলৈ অসুবিধা হ'ব। মই এতিয়া এটা আইনাৰ বটলত তলত অকণমান পানী দি পেলাই ঠাণ্ডা হ'বলৈ দিছোঁ আৰু ইয়াতে এইখিনি ভৰাই দিছোঁ। কিছু সময়ৰ পাছত ঠাণ্ডা হৈ যোৱাৰ পাছত দেখিছেনে এইখিনি ধুনীয়াকৈ গোট মাৰি আহিছে। মই এতিয়া আপোনালোকক অলপমান কাটি পেলাই দেখুৱাম। এয়া চাওক কি ধুনীয়া হৈছে, খাবলৈও খুবেই ধুনীয়া হয়। মই এইখিনি প্ৰায় 2 কেজিমান প্লামেৰে মই 2 বটল জেলি বনাইছোঁ। আপোনালোকে নিজৰ পৰিমাণ মতে বনাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।